গছ আছে হয় হাঁহ আছে কুকুৰ আছে মোৰ 4টা আছে এইটো মই আটাইতকৈ ভাল পাওঁ এইটো হয় চিয়াং তুমি সি মোক আটাইতকৈ ভাল পায় সি মানে সি এনেকুৱা কুকুৰ মই যেতিয়া গুচি যাওঁ সি গম পায় মই যদি 15 দিনৰ কাৰণে গুচি যাওঁ সি মোক বিচাৰি ফুৰে হিজ এ ক্ৰেজি গাই চিয়াং এইটো ডাৰ্লিং এইটো নতুন ডাৰ্লিং এইজনী চেক্সি এজনী একদম সৰু তাতো চেক্সি দিছোঁ চেক্সি ডাৰ্লিং চিয়াং আৰু তিনটো আছে ভিতৰত আছে ই একদম ঠাণ্ডা আটাইতকৈ ৱাইজ কুকুৰী ই চবকে চায় সিহঁতক তিনিটাক চায় সি অলপ ডাঙৰো তাহাঁততকৈ চ' মই এইবিলাক লৈ থাকোঁ সিহঁতক মই বহুত ভাল পাওঁ আৰু সিহঁতি অদ্ভুত হাঁহ সিহঁতি গঁৰাল বনাই দিছোঁ কিন্তু গঁৰালত নাথাকে মোৰ লগত থাকে মহা বদমাছ হয় মানে ইণ্টাৰেষ্টিং কথা মই হাঁহৰ গঁৰাল বনাই দিলোঁ কিন্তু হাঁহবিলাক গঁৰালত নাথাকে এইটো তিনিদিন আহি গ'ল হি ইজ দ্য ৱাইজেষ্ট ডগ আটাইতকৈ ঠাণ্ডাই এতিয়া উৎপাদন কৰিবি আৰু হাঁহবিলাক আছে হাঁহবিলাক পাৰৰ গঁৰাল এটা বনাইছোঁ বেলেগ ধৰণে এইটো পাৰৰ গঁৰাল এইটো কাৰণ নাই এইটো মই নিজে ডিজাইন কৰিছোঁ মই বাহিৰৰ পৰা চাই পেলাই য'ত পাৰ থাকে মই এইটো কাৰণে কৈছোঁ যাতে মেকুৰীয়ে খাব নোৱাৰে তাহাঁতে উৰিব পাৰে তাহাঁতে সোমাব পাৰে আৰু ছেফটিটো চাব লাগে ন ছেফটি কিব লাগিব বাতি চাতি আছে চবেই খাব হাঁহবোৰ বৰ অদ্ভুত মানে মোৰ হাঁহবিলাক অদ্ভুত সিহঁতি মাছো খায় মাংসও খায় আৰু কণী য'ত ত'ত পাৰে আৰু ভিতৰত গুচি যায় একদম গৈ মানে একদম বেডৰুম পাই গৈ পেলাই ৰাজহাঁহকেইটাতো আৰু অদ্ভুত ৰাজহাঁহকেইটা এইটো ক'ৰবাত আছে সিহঁতি গঁৰাল বনাই দিলোঁ কিন্তু গঁৰালত নাথাকে সিহঁতি সিহঁতি মানুহৰ লগত থাকি ভাল পায় আৰু মোৰ ঢেৰ গছ আছে এইবিলাক কঁঠাল গছ কিবা গছ চব গছ লগাইছোঁ এই গছজোপা জুবিন বহুত পুৰণি যেন লাগিছে যিজোপা এই গছ আমি যিজোপা বহুত পুৰণি অলমষ্ট 20 বছৰ 20 বছৰ এজোপা আছে ইয়াত এজোপা আকৌ মতা গছ আছে এজোপা মাইকী গছ আছে সিহঁতে কোনেও চিনি নাপায় মই চিনি নাপাওঁ মই অকল মই চিনি পাওঁ এজোপা মতা গছ সেইজোপা মাইকী গছ ওচৰে ওচৰিকে থাকে মোৰ ঘৰত দুজোপা দুফালে মোক পহৰা দি আছে